ৰাস্তাৰে গৈছোঁ, কিন্তু এইটো ৰাস্তাদি যোৱা নাই। এইটো ৰাস্তাদিও ওলাব পাৰি। বহা গণেশ মন্দিৰটো চাই যাম আমি। বহা গণেশ মন্দিৰটো চাই সেইফালে পবিতৰা হৈ আমি নাৰেংগী গুচি যাম। আমি যাম একচুৱেলি গৈ আছোঁ নাৰেংগীলৈ। ব'লক আজি দেখাই যাম পবিতৰাখন। আহি থাকক। আমি পালোহি বহা গণেশ মন্দিৰ। বহুত পুৰণা মন্দিৰ, এইটো বহুত দিনৰ পৰা আছে। এতিয়া ইয়াৰ মেৰামতিও চলি আছে, ভিতৰত সোমাবলৈ দিয়া নাই। কাষত এখন চাওক, কলং নদী। কলঙৰ পাৰত আছে বহা এই গণেশ মন্দিৰটো। বহুত ধুনীয়া, এটা প্ৰাকৃতিক পৰিৱেশ, ধুনীয়া, ভাল লগা। ইয়ে চাওক, সৰু সৰু ল'ৰা কিছুমানে পানীত সেয়া খেলি আছে। সঁচাকৈ আৰু সোণালী শৈশৱ। এইফালে আকৌ খুৰাহঁতে মাছ মাৰি আছে, মজা। সঁচাকৈ গাঁওখন বহুত ধুনীয়া। কলঙৰ পাৰত এখন গাঁও। বানপানী হ'লে অলপ প্ৰব্লেম হয় চাগে মানুহবিলাকৰ, তথাপি এতিয়া সকলো ঠিকেই দেখিছোঁ। গাঁওখনো বহুত ধুনীয়া। আহক গৈ থাকোঁ। আমি পবিতৰা আহিছিলোঁ, এইফালে আহি পেলাই মানে ৰাস্তাটো চিনি নাপাওঁ ভালকৈ, সুধি আহিলোঁ। তাৰপিছত দেখিছোঁ এইফালে গংগা মন্দিৰ পালোঁ। আহিলোঁ যেতিয়া গংগা মন্দিৰটো এবাৰ চাই যাওঁ। এয়া চাওক, গৰঙা মন্দিৰৰ ভিতৰটো কিমান ধুনীয়া। বলক আৰু ভিতৰলৈ গৈ থাকোঁ, কি দেখা পাওঁ। এইটো হ'ল বৰষাৰাণী বিষয়াৰ ঘৰ। আমি এতিয়া যাম পিছফালে। পিছফালে বহুত ভিউটো ধুনীয়া বুলি শুনিছোঁ। বলক চাওঁগৈ। দীপু, আমি ভাবি আছিলোঁ পবিতৰা চাই যাম, আহি সেই গৰঙা মন্দিৰ এনেকুৱা ধুনীয়া লোকেশ্যন এটা পালোহি। কেনেকুৱা লাগিছে দীপু? সঁচাকৈ ধুনীয়া। চাওক, এই খুৰীহঁতে বৰশী বাই আছে। এতিয়া ওলাই দিওঁ আৰু ইয়াৰ পৰা। আকৌ পবিতৰা যাবলৈ আছে, দেৰি হ'লে সোমাবলৈও নিদিব তাত। বলক। মন্দিৰটো কিন্তু সঁচাকৈ ধুনীয়া। আহিম বুলি ভবা নাছিলোঁ ইয়ালৈ, তথাপি চাওক, আহি পালোহি যেতিয়া সোমাই গ'লোঁ এবাৰ।
গৰঙা মন্দিৰ চাই আহিলোঁ, এতিয়া গৈ আছোঁ পবিতৰা। বলক দেখাই আছোঁ। এতিয়া আমি পাইছোঁহি পবিতৰা। এইফালে ৰাইট চাইডেদি পবিতৰা যাব লাগে আৰু লেফ্ট চাইডেদি গ'লে সোণাপুৰ ওলাবগৈ পায়। এইফালে সোণাপুৰ আৰু এইফালে পবিতৰা। বলক। গড় দেখোঁ নেকি চাবলৈ যাম এতিয়া। দেখিলে ভাল লাগিব। পবিতৰত আহি গড় নেদেখিলে আৰু মনটো ভাল নালাগে ন। বলক আগলৈ গৈ থাকোঁ। লাকে ফেভাৰ কৰিলে দেখিম, গড় কিয় নেদেখিম। ফাইনেলি এটা গড় দেখা পালোঁ। সেইটো চাওক, এটা হ'লে যে দেখা পালোঁ আৰু। বৰ এলেহুৱা কিন্তু দেই গড়বিলাক। চাওকচোন কিমান লাহে 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 খোজকাঢ়ি আছে। সেইবুলি জোকাই নল'ব আকৌ, খং উঠিলে বজাই দিব। পবিতৰাৰ পৰিৱেশটো খুব ধুনীয়া। চাওক ধুনীয়া ন। পবিতৰাৰ বাহিৰৰ পৰা আমি চালোঁ, গড় দেখিলোঁ আৰু কি আছে ভিতৰলৈ যাওঁ এতিয়া, দেখাই যাবলৈ চেষ্টা কৰিম আৰু কি আছে। বলক। Walk to you so I can be close to you. It's really simple if you look at it that way. Time that we get by with money we don't know. Pockets empty but ours are full anyway. Hey. এইবিলাক হ'ল পিকনিক স্পট। পিকনিক ছিজনত আহিব আৰু লাহে লাহে মানুহ অহা আৰম্ভ কৰিব। এতিয়া নাই, খালী হৈ আছে। এতিয়া আমি চাবলৈ গৈ আছোঁ উলমা দলং। সেই অলপ আগতে আছে উলমা দলংখন। উলমা দলঙৰ কাষতে আছে এখন চিলড্ৰেন পাৰ্ক। এতিয়া আমি পালোহি হাডুক উলমা সেতু। বলক।
best days pass us by, and most long for a place that they never find. I'm afraid এয়া আছোঁ আমি এতিয়া উলমা দলঙত উলমা দলং যদিও ষ্টেবল হয় বহুত ভয় চয় নালাগে it's too late to প্লেচটো ধুনীয়া হয় চাওক any mountain. Time is of the essence. ইয়াৰ সিটো পাৰৰ পৰাই হাতী চাবাৰী কৰিব পাৰে জীপ চাবাৰী কৰিব পাৰে গোটেই পবিতৰাখন ভিতৰলৈ দেখাব কিন্তু এতিয়া নোৱাৰি আৰু এতিয়া দেৰি হৈ গ'ল এদিন আকৌ আহিম নেক্সট পাৰ্টটোত আপোনালোকক দেখাই দিম গোটেই তেতিয়া আৰু বেছি ভাল লাগিব ভিতৰৰ পৰা গোটেই পবিতৰাখন দেখাম হাতীৰ পিঠিত উঠি আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে আজিলৈ বাই বাই আকৌ এটা নতুন ব্লগ লৈ নতুন কণ্টেণ্ট লৈ আকৌ লগ পাম বাই বাই